আপোনালোকে গুগল ক্ৰমত যাব গুগল ক্ৰম এইটো তাৰপিছত ওপৰত যি দেখিছে ফিডত তাত ক্লিক কৰি ডেস্কটপ সাইট অন কৰি ল'ব ডেস্কটপ সাইট দেখা পাইছে এইটো তাত টিক মাৰ্ক লগাই দিব এইটো সব অন কৰি দিলোঁ তাৰপৰা আপোনালোকে সাৰ্চ কৰিব মই যি ধৰণে সাৰ্চ কৰোঁ তেনেকৈ সাৰ্চ কৰিব studio.youtube.com তেনেধৰণে সাৰ্চ কৰিব তেতিয়াহে আপোনালোকৰ ওলাব তেনেধৰণে সাৰ্চ কৰি দিব সব দেখাই দিছোঁ মই যেনেধৰণে কৈছোঁ তেনেধৰণে সাৰ্চ কৰক studio.youtube.com সাৰ্চ কৰি দিয়াৰ পিছত মোৰ লোডিং হৈছে লোডিং হৈছে সব এই দেখিছে মোৰ ওপেন হৈ গ'ল যদি আপোনালোকৰ এনেধৰণে নহয় তেতিয়া আপোনালোকৰ অপশ্যন আহিব পাৰে কণ্টিনিউ দ্য ষ্টুডিঅ' বুলি তাত ক্লিক কৰিব তেতিয়া আপোনালোকৰ এনেধৰণে আহি যাব আৰু এনেধৰণে ওপেন হোৱাৰ পাছত চাওক লাষ্টৰ ফালৰ পৰা যিটো 3 নম্বৰ অপশ্যন দেখিছে এই 3 নম্বৰ অপশ্যন এছৰ নিচিনা এইটো তাত ক্লিক কৰিব লিখা আছে দেখিছে মনিটাইজেশ্যন তেতিয়া মনিটাইজেশ্যন লিখা আছে দেখিছে সেইটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেধৰণে আহিব এপ্লাই নাও কৰি দিব আপোনালোকৰ 3টা ষ্টেপ ওলাব এটা ষ্টেপকৈ কৰিব লাগিব প্ৰথমতে ষ্টাৰ্টটো কৰি দিব ষ্টাৰ্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত একো কৰিব নালাগে তললৈ আহি ৰাইট চিন টিপি পানি আপোনালোকৰ একচেপ্ট কৰি দিব পাৰিব আপোনালোকে দেখাই দিছোঁ ৰাইট চিনটো টিপিলোঁ যাওক টিপিলোঁ তাৰপিছত একচেপ্ট কৰি দিলোঁ এইটো অকণমান দেৰি লাগিব তাৰপিছত আপোনালোকৰ এইটো ডান হৈ যাব নেটটো অকণমান ডাউন আছে সেইটো কাৰণে অকণমান দেৰি লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব আছামিছত এইটো হৈ গ'ল চব প্ৰথম ষ্টেপটো হৈ গ'ল বা ছেকেণ্ড ষ্টেপটো কাম আছে ছেকেণ্ডটো আপোনালোকে তেনেধৰণে ষ্টাৰ্ট কৰি দিব চ' আপোনাৰ একাউণ্ট খুলিব লাগিব সেইটো কাৰণে আপোনালোকে একাউণ্ট নাই বুলি দিব ইয়াত আই নট হিয়াৰ চিছ একাউণ্ট ন'টো কৰি পিনি কণ্টিনিউ কৰি দিব তাৰপিছত যিটো আপোনালোকৰ ইমেইলেৰে একাউণ্টটো আছে মানে ইউটিউব চেনেলটো আছে সেইটো ইমেইল চাৰ্চ কৰিব তাৰপিছত আপোনালোকৰ এনেকৈ আহি যাব দেখিছে এইটো আপোনালোকে ছেকেণ্ডটোত আপোনালোকৰ চিলেক্ট কৰিব আহিছে চাওক এইটো য়েছটোত চিলেক্ট কৰিব য়েছ চেণ্ড মি কাষ্টমাইজ হেল্প এণ্ড পাৰফৰ্মেঞ্চ ছাজেশ্যন এইটোত আপোনালোকে টিক মাৰ্ক লগাই দিব তাৰপিছত আপোনালোকৰ কাণ্ট্ৰিটো চিলেক্ট কৰিব যি কাণ্ট্ৰি হয় আমাৰ ইণ্ডিয়া হ'ব ইণ্ডিয়া চিলেক্ট কৰি দিম মই দেখিছে ইণ্ডিয়া চিলেক্ট কৰি দিলোঁ তাৰপিছত ইয়াতো আপোনালোকে তেনেধৰণে ইটোৰ দৰে ৰাইট চিন দিব আহিব ৰাইট চিনটো দিয়াৰ পাছত ক্ৰিয়েট একাউণ্ট কৰি দিব পাৰিব দেখিছে ৰাইট চিনটো লগালোঁ ক্ৰিয়েট একাউণ্ট মই এতিয়া কৰি দিম এইটো ইয়াত বেলেগ কাম নাই আৰু ক্ৰিয়েট একাউণ্ট কৰি দিলে মোৰ হৈ যাব যদি কিবা যদি আপোনালোকৰ শুনাত যদি আপোনালোকৰ প্ৰব্লেম হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব সেইটো আপোনালোকৰ মই কৰি দিলোঁ এইটো অকণমান দেৰি লাগিব তাৰপিছত আহি যাব চাব নেটটো ডাউন আছে কাৰণে সম্ভৱ মোৰ বেছি দেৰি লাগিছে কিন্তু ইমান দেৰি নালাগে আপোনাৰ নেট যদি ফাষ্ট হয় সেইটো গেট ষ্টাৰ্ট কৰি দিব তাৰপিছত আপোনালোকে ইয়াত নিজৰ ডিটেইলছ ভৰাব লাগিব এইবোৰ যেনেকৈ তেনেকৈ থৈ দিব একো নকৰিব পাছত তললৈ আহিলে দেখিব এড্ৰেছ লাইন 2 এনেকৈ আছে তাত আপোনালোকে এড্ৰেছ ভৰাই দিব তাৰপিছত যি আছে সেইবিলাক ভৰাই দিব ষ্টেট পিনক'ড টাউন চিটি আৰু ফোন নম্বৰ এইবিলাক দিয়াৰ পিছত ছাবমিট কৰি দিব মইতো হাইড কৰি দিছোঁ আপোনালোকে নিশ্চয় এইবিলাক পাৰিব আপোনালোকে নোৱাৰিলে কমেণ্ট কৰি জনাব তাৰপিছত ছাবমিট কৰি দিব দেখিছে ছাবমিট মই কৰি দিছোঁ অকণমান দেৰি লাগিব তাৰপিছত এনেকৈ আহিব ৰিডাইৰেক্ট কৰি দিব আপোনালোকে থেংক ইউ ছাবমিট ইউৰ এড্ৰেছ নিউজ তলত আহিছে দেখিছে নিশ্চয় ৰিডাইৰেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ এনেদৰে ইউটিউব ষ্টুডিঅ'লৈ গুচি যাব আৰু আপোনালোকৰ ইমেইললৈ এটা মেছেজ আহিব এইটো দেখিছে এনেধৰণে আহিব চিকিউৰিটি চেঞ্জ বুলি মেছেজটো আপোনালোকে চাই ল'ব পাৰে এইটো পঢ়ি চাব পাৰে মোৰ ইমেইললৈ আহিছে জাষ্ট তাৰপিছত দেখিছে 2 নম্বৰটো আমাৰ ইন প্ৰগ্ৰেছ হৈ গ'ল আৰু এইটো অকণমান দেৰি পিছত এইটো আপোনালোকৰ ডান হৈ যাব
দেখিছে ইন প্ৰগ্ৰেছ হৈ আছে, এইটো ডান হৈ যাব। আৰু এইটো হোৱাৰ লগে লগে 3 নম্বৰ ষ্টেপ যিটো আছে সেইটো আপোনালোকৰ নিজে নিজে হৈ যাব, একো কৰিব দৰকাৰ নাই। এই দুটা আপোনালোকৰ কৰিব লাগে, তাৰপিছত 3 নম্বৰটো নিজে নিজে হৈ যায়। প্ৰথম আৰু ছেকেণ্ডটো কৰিলে মানে 3 নম্বৰটো হৈ যাব, আপোনালোকৰ চিন্তা কৰিব দৰকাৰ নাই। দেখিছে 2 নম্বৰটো ডান হৈ গ'ল, তাৰপিছত 3 নম্বৰটো ইন প্ৰগ্ৰেছ নিজে নিজে হৈ গ'ল। আৰু আপোনালোকৰ কেইদিনমান লাগিব আপোনালোকৰ ভিডিঅ'ত এডছ আহিবলৈ। 2 দিন 3 দিন 4 দিন এনেকুৱা লাগিব, তাতকৈ বেছি দিন নালাগে। আপোনালোকৰ ভিডিঅ'ত এডছ আহি যাব তাৰপাছত।